हाय फ्रेंड्स गुड मॉर्निंग आज पाकघৰৰ পৰাই মা গৈছে নগাঁৱলে এইমাত্ৰ ওলাই গৈছে ৰাতিপুৱা ভাত পানী বনালো মাৰ কাৰণে আৰু কুহি কাৰণে মাহঁতক দিলো দি এতিয়া বনাই আছো আমাৰ কাৰণে হেতু কাৰণে পাকঘৰৰ পৰাই দীক্ষিতানাথ ব্লগলৈ আপোনাক স্বাগতম জনালো ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল লাগে কমেন্ট এটা কৰিব আৰু বলকচোন আজি দিনটো কিনো কৰো কি নকৰো আপোনাক দেখাই থাকিবলৈ চেষ্টা কৰিম এতিয়া মই কৰিব লৈছো আমাৰ কাৰণে খোৱা যোগাৰ আৰু আজি ৰাতিপুৱা খাম আমি হালৱা পুৰি বনাবৰ কাৰণে মই এতিয়া পুৰি কিটা বনাবৰ কাৰণে আটা কিটা মাৰি লৈছো ইয়াতে মই আমাৰ মানুহখিনি অনুসাৰে আটা দিছো আৰু নিমখ অকনমান দি এতিয়া ৰিফাইন দিলো এতিয়া ৰিফাইনখিনি ভালকে খানি লম খানি লৈ গুটিখিনিতে লাগি যোৱাকে ৰিফাইন আৰু নিমখখিনি ভালকে খানি লৈ মই এতিয়া অকনমানকে পানী দি এটা ডো বনাই লম এটো মই আটাটো ধুনিয়াকে মই ডো বনালো আৰু আটাটো যিমান বেছি মাৰে তেতিয়া পুৰিটো বেছি ধুনিয়া হয় আগতে মইও পুৰি বনাব নাজানিছিলো মই পুৰিটো একদম কিবা টান হয় কিন্তু এতিয়া গম পালো বাই শিকাই দিলে যে আটাটো বহুত বেছি মাৰিব লাগে এতিয়া মই আটাটো অকন ৰেষ্ট লবলৈ দিম আটাটো ৰেষ্ট লোৱাৰ পাছত মই 15-20 মিনিট কাপ প্লেটখন উঠাই ললো অকন ভালকে মাৰি লম আকৌ গুটিখিনি অকন মাৰি লৈ তাৰ পাছত মই সৰু পুৰি জুখত লাডু বনাম দেউতাই নাখায় পুৰি গেছৰ কাৰণে পুৰি খাবলৈ নোৱাৰে দেউতাৰ কাৰণে শুকান ৰুটি বনাম আৰু আমাৰ দুজনৰ কাৰণে বনাম পুৰি এতিয়া জলদি এখিনি বনাই লওঁ এইফালে মই কেখনমান পুৰি বেলি থৈছো আৰু কেৰাহী পাতি দিছো হালুৱাখিনি বনাই লওঁ বলকচোন কেৰাহীখন গৰম কৰি মই দিলো ইয়াতে ডাঙৰ চামুচে 1 চামুচ ঘি আৰু এক ডাঙৰ কাপ এটা 1 কাপ চুজিখিনি মই লৰাই আছিলো মই কেৰাহীটো হেৰি কৰি থওঁতে ভিডিওটো অফ হৈ আছিল কাৰণে এখিনি দেখুৱা নহলে এখিনি ভালকে এতিয়া মই লৰাই লম লৰাই অকনমান ৰংচিয়া কৰি লম গুটিখিনি তাৰ পিছত ইয়াতে অকনমান দিছো মই গাখীৰ পাউডাৰ এখিনি মই গাখীৰ পাউডাৰ দি দিলো তে গাখীৰ পাউডাৰ খিনিও চুজিখিনিৰ লগত ভালকে খানি লম চুজিখিনিৰ লগত ভালকে লৰাই খানি লৈ যাতে গুটিখিনিতে গাখীৰ পাউডাৰটো লাগি যায় তেনেকে কৰি মই এখিনি চুজিখিনি ভালকে যাতে ৰংচিয়া হৈ যায় তেনেকে মই মিডিয়াম ফ্লেমত ভাজি থাকিম মোৰ চুজিখিনি ভাজা হৈ গ'ল ৰংচিয়া হৈ গৈছে আৰু অকণ ৰংচিয়া কৰিব পাৰি কিন্তু মই নকৰো কাৰণ কুহিও খাব এইখিনিতে মই এতিয়া দি দিলো চেনি ঘৰৰ মিঠা খোৱা অনুসৰি চেনিটো দিব লাগে আমাৰ ঘৰত অকণ বেছি মিঠা খায় কাৰণে মই অকমান বেছিকে চেনি দিছো আপোনালোকে আন্দাজ কৰি দি দিব আৰু ইয়াতে মই এতিয়া গুটিখিনি চেনি যাতে ভালকে লাগি যায় তেনেকে ভাজি ললো ভাজি লৈ মই গাখীৰ উতলাই থৈছিলো ইয়াতে মই দিম অলপমান গৰম গৰু গাখীৰ মই ব্যৱহাৰ কৰিম মই উতলাই থোৱা গৰু গাখীৰখিনি দি দিলো দি এইখিনি ভালকে মই গুটিখিনি গাখীৰ যাতে চুজিখিনি লাগি যায় তেনেকে অলপ মই লৰাম আৰু যেতিয়াই এই বগা ৰংটো গুচি যায় পুৰা উতলি বগা ৰংটো নাইকিয়া হৈ যাব আৰু চুজিৰ নিজৰ কালাৰটো ওলাই আহিব তেতিয়া মই এখিনি বন্ধ কৰি থৈ দিম ইয়াতে কাজু কিচমিচ যিবিলাক মানে ড্ৰাই ফ্ৰুইটছ আছে এইবিলাক দিব পাৰি কিন্তু মোৰ ওচৰত আজি নাছিলে কাৰণে মই ব্যৱহাৰ নকৰিলো আপোনালোকৰ ওচৰত থাকিলে দি দিব আৰু এইখিনি এতিয়া পুৰা মোৰ উতলি পানীটো নোহোৱা হ'বলৈ লৈছে এতিয়া মই এইখিনি পানীটো পুৰা শুকাই গলগে এটো জুখতে মই নমাই থম কাৰণ নমাই থলে আৰু অকমান গোটা হৈ যাব এতিয়া মই পুৰি কিটা বনাই লম আৰু এফালে এটা কেৰাহী পাতি দিছো পুৰি বনাবৰ বাবে আৰু মই এফালে পাতি দিছো এখন ট্ৰে দেউতাই শুকান ৰুটি খাবৰ কাৰণে মই শুকান ৰুটি বনাবলৈ ট্ৰেখন পাতি মোৰ কেৰাহীটো গৰম হৈ গল মই ইয়াতে দিছো ৰিফাইন তেলখিনি ভালকে পকিব দিও আৰু এফালে দেউতাৰ কাৰণে বনাইছো শুকান ৰুটি
দুফালে হাত চলাব লগা হৈছে এফালে মই পুৰি বনাই আছো এফালে বনাইছো শুকান ৰুটি এতিয়া ৰুটিকিটা হ'লে মই পুৰিখিনি কৰিব পাৰিম নহলে পুৰিখিনি যেতিয়া হেৰি হয় জ্বলি যোৱা নিচিনা হৈ যায় সেইটো কাৰণে অকমান পুৰি গেছটো বন্ধ কৰি থৈছো দেউতাৰ জলদি ৰুটিকিটা বনাই দিলো আজি বৰষুণ দি আছে তথাপিতো বহুত বেছি গৰম পৰিছে আসলতে মই গেছৰ ওচৰত থাকা কাৰণে হয়তো বেছি গৰম লাগিছে কিন্তু গৰম বৰ পৰিছে এতিয়া মই পুৰি গেছটো আকৌ জ্বলাই লৈ তেলখিনি গৰম হোৱাত দিলো পুৰি এখন পুৰিখিনি এতিয়া মই বনাই লওঁ গুটেখিনি এয়া মোৰ হালৱা পুৰি হৈ গ'ল এইখিনি মই এতিয়া খাই লওঁ খোৱা হৈ গ'ল এতিয়া আছিলো এনেই পৰি কুহিকো গা পা ধুৱালো ধুৱাই কৰি লৈ ভাবিছো আজি অকণমান প্ৰতিখিনি চাফা কৰি লওঁ ঘৰত কোনো নাথাকিলে ইমান কামো নাথাকে এনেই পৰি থাকা যায় বিচনাতে ঘৰত আজি কোনো নাই আছো আৰু কুহি আৰু মই থাকে আৰু কুহি গা পা ধুৱালো বৰষুণটো এই অকণ ৰ'দ দিয়া নিচিনা হৈছিলে বাহিৰত এয়া বাহিৰত দিলো কাপোৰখিনি মেলি এতিয়াচোন আকৌ বতৰটো ডাৱৰীয়া হৈ আহি আছে তাকে কি হয় আকৌ বৰষুণে আহে নে কি নে ঠিক নাইকিয়া আৰু এইজনী হৈছে আমাৰ বা মানে মাদুবাৰ বেরি বুকুতে আছে ফুরি এতিয়া বুকুত তুমি জুম হৈ এতিয়া এখন আমি আঠমঙলাত যিদিনাখন যাইছিলো মানে গৈছিলো ঘৰলৈ সেইদিনাখনৰ ফটো মানুহটো আৰু মই তাৰপাছত আৰু এইখন হৈছে এয়া বা এয়া ভিন্দো আৰু এয়া হৈছে বাৰ ল'ৰাটো মানে অভি আৰু এয়া হৈছে ধুনু এয়া বা হত ভিন্দো হত হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই মোৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব